guys, welcome back to my YouTube channel. আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ' লৈ আৰু আজি যাবলৈ ওলাইছো ফুটবল খেল চাবলৈ। আজি আমাৰ গাঁৱৰ ওচৰতে ফুটবল খেল চলি আছিল। আজি তো ফাইনেল হ'ব, হেয়া চাবলৈ আহিছো। আজি ফিল্ডলৈ নাই যোৱা, তো বেলেগ ড্ৰেছ পিন্ধি আমি ওলাই আহিছোঁ আজি ফুটবল খেলখন চাবলৈ আৰু আপোনালোককো দেখুৱাম। আৰু আজি মই ভিডিঅ'টো মিচিঙত নাই বনোৱা, আমি আছামিছত বনাম, কাৰণ মানে খেলখন নেপালী গাঁৱত হৈছে। তো আমাৰ ফিল্ডখনৰ ওচৰতে হৈছে, কিন্তু তথাপিও নেপালী গাঁৱে খেলুৱাইছে। নেপালী গাঁৱত হৈছে, তো সেইকাৰণে মই মানে সকলোৱে চাব পাৰে ভিডিঅ'খন যেতিয়া আপলোড হয়, তো সকলোৱে চাব পৰাকৈ মই ভিডিঅ'টো বনাম। মানে পাৰফেক্টলি আছামিজ কথা ক'বলৈ নাজানিলেও মই আজি চেষ্টা কৰিম। আৰু গাইজ, আমি অকণ দেৰি হৈছে, খেলখন চাগে ষ্টাৰ্টেই হৈছে। মোক লগৰজনী বহুত সময়ৰ পৰা ৰখি আছিলে, আমাৰ ফিল্ডত আছে বোলে, আৰু মই অলপ ৰেডি হওঁতে দেৰি হৈছে। আজি চাৰিটাতে হয়, কিন্তু অকণ আজি সোনকালে ষ্টাৰ্ট হৈছে নেকি গম নাপাওঁ। আৰু ইমানখিনি সদায় চাবলৈ যোৱা নাই, আজিলৈকে দুবাৰ গৈছোঁ নেকি। ছেমি ফাইনেলত এবাৰ গৈছিলোঁ, তাৰপাছত ফাৰ্ষ্টত এবাৰ গৈছিলোঁ। আজিতো লাষ্ট হয়, আজিৰ পৰা খেল নহ'ব, আজি ফাইনেল। আজি কোনে জিতে কোনে হাৰে, আজি কি হয় নাজানো। মানুহৰ আগত মই ভিডিঅ' কৰিব পাৰিম নে নাই সেইটো বহুত ডাঙৰ কথা। আৰু একমাহ মানে হ'লেই চাগে এতিয়ালৈকে মই ভিডিঅ' আপলোড কৰাও নাই, তাৰপাছত ভিডিঅ' বনাও নাই। আজি বনাইছোঁ বহুত দিনৰ পাছত, তাতো অসমীয়াত বনাইছোঁ, আনপাৰফেক্টলি অসমীয়া কথাত। আৰু আহি পালোঁহে এতিয়া। চাব পাৰি মানে ইমান ফিল্ডত মানে মানুহ আমি কেনেকৈ সোমাম এইটোৱে ভাবি আছোঁ দেই। এয়া চাওক, আহি পালোঁ এয়া ফিল্ডত। আপোনালোকে চাব পাৰে কিমান মানুহ আছে। উফ মাই গড, ইমান চিঞৰিছে মানুহে। ৰ'ব আপোনালোককো দেখুৱাইছোঁ, এয়া চাওক ইমান মানুহ ফিল্ডত, মানে জেগাই নাই। সকলো মানুহে মানে অল ৰাউণ্ড কভাৰ কৰিছে, মানে ইমান ডাঙৰ ফিল্ডখন। এয়া চাওক গাইজ, ইমান মানুহ, ইমান ধুনীয়া ভিউ চাওক না। আৰু দিনটো ইমান ভাল হৈছে আজি। গ'ল হৈছে নেকি? সঁচাকৈ গাইজ, আজিৰ এই খেলখন চাই বহুত ভাল লাগিছে। আৰু দুয়োটা টিমে ইমান ধুনীয়াকৈ খেলিছে নহয়, নক'ব আৰু দেই। মোক হ'লে বহুত ভাল লাগিছে। এনেও মোক ফুটবল খেল এনেকৈ খেলা চাবলৈ বহুত ভাল লাগে, আৰু ইমান ধুনীয়া খেল চাব পালেনো কি লাগে। আৰু কোনে এই খেলখন চাইছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, আৰু কেনেকৈ আছিলে কমেণ্ট কৰি জনাব। আৰু এই খেলটো খেলিছে 18 মাইল আৰু বুঢ়াগাঁও। আৰু এয়া চাওক, ভিডিঅ' কৰি চাওঁতে ভিডিঅ'ৰ সন্মুখতে 1 গ'ল হৈ গ'ল। বুঢ়াগাঁৱে দিলে 18 মাইলক 1 গ'ল। বাপৰে বাপ, নকওঁ আৰু, বহুত মানে ভাল লাগিছে। গাইজ, এতিয়া আমি চাই আছোঁ, আৰু এতিয়া আউট টাইম হৈছে, আৰু ফিল্ডত খালী এতিয়া। আৰু গাইজ, আউট টাইমত ইমান ধুনীয়াকৈ নেপালী নৃত্য নাচিব দিছে। আৰু আমাৰ বহা জেগাকণ বহুত দূৰত আছিলে, আৰু আপোনালোককো ভালদৰে মই দেখাব নোৱাৰিলোঁ, আৰু ভিডিঅ' নকৰিলোঁ ইমান দূৰত। আমাৰটোতো আইফোন নহয় ইমান ধুনীয়াকৈ ভিডিঅ' ল'ব পৰাকৈ। এয়া চালোঁ আমি, কিন্তু বহুত ধুনীয়াকৈ নাচিছিলে ইহঁতে। তো গাইজ, এতিয়া খেলটো শেষ হৈ গ'ল, আৰু বুঢ়াগাঁও পাৰ্টি জিকিলে 1 গ'ল আৰু 0 হ'ল নেকি। আৰু এতিয়া ট্ৰফি দিয়া হ'ব, আৰু আপোনালোকক দেখুৱাম। বহুত হুলস্থুল, আৰু ট্ৰফি দিয়া হ'ব ইয়াত চাওক। আৰু ট্ৰফিটো ইয়াত ভিতৰত সোমাব নোৱাৰিলোঁ, বহুতো মানুহ। এয়া চাওক, আৰু ট্ৰফি দিয়াও ষ্টাৰ্ট হৈ গ'ল। আৰু ফাৰ্ষ্টত দিছে এই টুৰ্ণামেণ্টখনত বেছিকৈ গ'ল দিব পৰাজনক বেষ্ট স্কলাৰ ট্ৰফি দিয়া হৈছে। আৰু এই ট্ৰফিখন পাইছে চিলনীৰ হয় বাবুৰ ৰায়, আৰু এই টুৰ্ণামেণ্টখনত তাই 5 গ'ল দিবলৈ সক্ষম হৈছে।
আৰু নেক্সট ট্ৰফি দিয়া হ'ব আজিৰ এই খেলখনৰ বেষ্ট প্লেয়াৰ ট্ৰফিখন আৰু এই ট্ৰফিখন পাবলৈ সক্ষম হৈছে অমিত টুন্নাই Best goalkeeper. তো আমি এইটো ঘোষণা কৰিব বিচাৰিছো এইজন খেলুৱৈ হৈছে শিৰণী হেড ক্লাবৰ গোলকিপাৰ আয়ুষ থাপা মই বঁটা আৰু লগত দান গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ ইয়াৰ পাছতে আজিৰ খেলখনৰ উইনাৰ টিমখনক বঁটা দিয়াৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে বঁটা দিয়াৰ আগতে এনেদৰে টিম মেম্বাৰবোৰক এটা এটাকৈ মেডেল পিন্ধাই দিয়া হৈছে আৰু এই বঁটাখন প্ৰদান কৰিছে সমাজ হিতৈষী কমিশ্যন মিলি ডাঙৰীয়াই তো ফাইনালি এতিয়া মানে ট্ৰফি দিয়া হৈ গ'ল আৰু উইনাৰ পাৰ্টি চাব পাৰে আপোনালোকে এটা জোচ দি দিয়ক কিমান আপোনালোকক সুধিব বিচাৰে ইয়াত মানে কিমান দিনৰ পৰা খেলি আছিলে আপোনালোকে এক মাহ হৈ গ'ল ন আৰু 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 আজি আপোনালোকে ফাইনেল জিকি কেনেকৈ লাগিছে বহুত ভাল লাগিছে না কষ্ট কৰিছো জিকিছো হয় নিশ্চয় নিশ্চয় কষ্টৰ পৰা ফল পাইছে আজি এয়া চাব পাৰে আপোনালোকে আৰু থেংক ইউ দেই সো গাইজ এতিয়া আমি ঘৰ গৈ আছোঁ আৰু খেল সমাপ্ত হৈ গ'ল আৰু ট্ৰফি দিয়াও মানে সমাপ্ত হৈ গ'ল কোনে উইনাৰ হ'ল আপোনালোকে ভিডিঅ'ত চাইছে কেনেকৈ মানে কোনে উইনাৰ পাৰে আৰু আপোনালোকক উইনাৰ টিমটোকতো দেখাই দিছোঁ আৰু ইমানখিনি মই পাৰফেক্টলি আছামিজ কথা ক'বলৈ নাজানো কিন্তু তথাপিও মই আজি ট্ৰাই কৰিছোঁ আপোনালোকৰ কাৰণে ইমান অভ্যাস নহয় যে আপোনালোকে জাষ্ট নকৰিব মোৰ কথাটো কিন্তু মই এইটো কাৰণে মই ভিডিঅ'টো আছামিজত বনাইছোঁ যাতে উইনাৰ টিম হওক যোন টিমে হওক মানে এখন ভিডিঅ' নিজৰ খেলাখন চাব পাৰে সেইটো বাবে মই আজি বনাইছোঁ তো আপোনালোকে চাই থাকক আৰু মোৰ ইউটিউব চেনেলটো কোনে কোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চ' ছাবস্ক্ৰাইব কৰি দিব আৰু সেইটো ইমানেই আছিলে আৰু অভ্যাস নাই মানে আজিকালি বহুত অভ্যাস নাইকিয়া হৈছোঁ কাৰণ ভিডিঅ' বহুত কমকৈ বনাৰ কাৰণে বহুত অভ্যাস কম হৈছে আজিৰ ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু বেয়া হওক ভাল হওক লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই